নমস্কাৰ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে আৰু মই অংকিতাই মোৰ নতুন ইউটিউব চেনেল কেচিৰো অংকিতালৈ এটি নতুন ব্লগ লৈ আপোনালোকক আকৌ এবাৰ মোৰ নতুন চেনেলটোলৈ স্বাগতম জনাইছোঁ। আৰু আজি মই মোৰ ভিডিঅ'টোত দুবিধমান দুপৰীয়া খাবলৈ বুলি বনোৱা আঞ্জা আৰু আবেলি কৰা এটা চিম্পল মেকআপৰ ভিডিঅ' লৈ পেলাই ব্লগটোৰ জৰিয়তে আপোনালোকক লগ পাবলৈ আহিলোঁ। আৰু আজি দুপৰীয়া ৰান্ধিবলৈ লৈছিলোঁ, যিহেতু ঘৰতে কলৰ বাকলি কেইটামান দেখা পালোঁ, তো ভাবিলোঁ আৰু পানীলাও যিহেতু সদায় একেটা ষ্টাইলতে খাই ভাল নালাগে, তো সেইকাৰণে ভাবিলোঁ অকণমান পানীলাও খাৰ দি পেলাই বনাওঁ। আৰু যিহেতু মাছো আছিলে, মাছ অকণমান ফ্ৰাই কৰি পেলাই পানীলাওৰ লগত খাৰ দি তেনেকৈ মিহলাই পেলাই বনালোঁ। আৰু বনাইছোঁ এখন চিম্পল দালি আৰু সৰু আলু, পানীলাওৰ যিখিনি বাকলি থাকে সেইখিনি মিহি মিহিকৈ কাটি পেলাই এখন ভাজি বনালোঁ। তাৰপিছত আৰু মাছৰ পিচকেইটা দি অকণমান বিলাহী দি পেলাই মাছৰ টেঙাও বনালোঁ। গতিকে কি বনাইছোঁ এয়া অকণমান আপোনালোকক দেখাই দিছোঁ। আৰু পানীলাও বাকলি আৰু সৰু আলু ভাজিকণ খাই আচলতে খুব ভাল লাগিল দুপৰীয়া। আৰু এয়া মাছৰ জোলখিনি এনেকৈ পাঁচফোৰণ দি বিলাহী, পিঁয়াজ, জলকীয়া, মছলা নিদিয়াকৈ এনেকৈ বনাবলৈ লৈছোঁ, কিয়নো মই আপোনালোকক আগৰ ভিডিঅ'টোত কৈছিলোঁ দেউতা আৰু মায়ে যিহেতু বেছিকৈ জ্বলা খাব নোৱাৰে, তো সেইকাৰণে যিকোনো ধৰণৰ খাদ্য বনালে অকণমান জলকীয়াটো কমাই দিয়া হয়। আচলতে কিছুমান খোৱা খাদ্যৰ যি থলুৱা জুতি হয় সেইবোৰ আচলতে সৰুতে মা আইতাহঁতক বনোৱা দেখাৰ কাৰণেই এতিয়া আচলতে নিজেও অনুমান কৰি বনাব পৰা হৈছোঁ। আৰু আজি নিজে পিছে ট্ৰাই কৰিলোঁ বনাবৰ কাৰণে, বিশেষ একো বেয়া হোৱা নাই, খোৱাত কিন্তু সকলোৱে খাই ভালে পাইছে। আৰু কি জানেনে, ৰন্ধাৰ কাৰণে যদি পাকঘৰত গোটেই বস্তুবোৰ যোগাৰ হৈ থাকে তেতিয়া মোৰ ৰন্ধা বঢ়া কৰিবলৈ হ'লে এলাহ নালাগে। আৰু যেতিয়া বস্তুবোৰ অকণমান কম হৈ নাথাকে ঠিকমতে, তেতিয়াহে অকণমান এলাহ লাগে। কিন্তু আচলতে নতুনকৈ যিকোনো ধৰণৰ বস্তু বনাই তাৰ ফ্লেভাৰটো লৈ, সোৱাদ লৈ খুব ভাল লাগে, বা আনক ৰান্ধি বাঢ়ি খুৱাইও মোৰ খুব ভাল লাগে। আৰু ঘৰত যিহেতু মায়ে লাওৰ বাকলি পেলাই নিদিয়ে, তো ময়ো আজি এনেকৈ ভাজি খালোঁ, খুব ভাল লাগে। যিহেতু ঘৰত সদস্য তেনেই কম, খোৱাৰ খাদ্য ৰন্ধা বঢ়া কৰিবলৈ বেছি সময় নালাগে, আৰু সোনকালে যিহেতু খোৱাৰ সময় হৈয়ে গৈছে, সেইকাৰণে ডাইনিঙত গোটেই বস্তুখিনি যি ৰান্ধিলোঁ ওলাই ল'লোঁ আৰু থালিকেইখনো ধুনীয়াকৈ সজাই পৰাই ল'লোঁ। আৰু এতিয়া ডাইনিঙত দেউতা, মানুহজন, মা, মই একেলগে বহি এয়া খোৱাৰ জুতি ল'লোঁ। আৰু সকলোৱে পিছে খাই তেওঁলোকে ভালেই পাইছোঁ বুলি কৈছে, আৰু যেতিয়া ভাল পাইছোঁ বুলি কয় মনটো হ'লে খুব ফূৰ্তি লাগে। আৰু যিহেতু এতিয়া গধূলি হ'ল, সেয়েহে ভগৱানৰ ওচৰত এগছি চাকি আৰু ধূপ জ্বলাই ভগৱানক অকণমান প্ৰাৰ্থনা কৰিলোঁ। তেওঁক প্ৰাৰ্থনা কৰিলে মনত অকণমান বুলিয়ে নহয়, বহুত শান্তি লাগে আৰু চব কামেই যেন সম্ভৱ হৈ উঠে এনে অনুভৱ হয়। তো এতিয়া সন্ধিয়া সময় হৈ গৈছে, তো সন্ধিয়া হ'লেতো আমাৰ চাহ তাহ খোৱাই যায়। তো আজি আমি চাহ নাখাওঁ, আমি আজি হাজবেণ্ড আৰু মই আমি দুয়োগৰাকী মিলি পেলাই কফি খাম বুলি ভাবিছোঁ। আৰু কফিৰ লগতনো কি খাম তাকে আপোনালোকক অকণমান দেখাম। ফ্ৰিজত এটা বস্তু থৈ দিছোঁ তেওঁক খুৱাবলৈ বুলি, বহুত দিন হ'ল আচলতে অনা, এতিয়া ফ্ৰিজটো খুলি চালেহে গম পাম বস্তুটো কেনেকুৱা হৈ আছে। যদি ভাল হৈ আছে তেতিয়াহ'লে দুয়ো আজি বনাই খাব পাৰিম বুলি ভাবিছোঁ চাহৰ লগত। আৰু যিহেতু বাহিৰত খুব বৰষুণ দি আছে, বতৰটো খুব বেয়া, গতিকে আজি চাহ নাখাওঁ, কফিকে দুয়ো বনাই খাই পেলাই অকণমান কথা বতৰা পাতিম। আৰু যিহেতু আজি শনিবাৰ, তেখেতে অফিচৰ পৰা সোনকালে আহিছে আৰু কাইলৈও দেওবাৰ, গতিকে সময় পাইছোঁ অকণমান দুয়োজন ঘৰত, গতিকে চাহ খাই পেলাই অকণমান বতৰটো ঠাণ্ডা যিহেতু, তো কথা বতৰাকে পাতিম আৰু তেওঁৰ লগত। তো ব'লকচোন মোৰ কিটচেনলৈ যাওঁ। আপোনালোকক এতিয়া মই পাকঘৰলৈ লৈ গৈ আছোঁ, আহক মোৰ লগত। আমাৰ পাকঘৰটো মোৰ আগৰ ব্লগত চাগে আপোনালোকে দেখাই পাইছে, ইমান ঠিক ঠাককে থোৱা নাই, তো অকণমান খেলি মেলি হৈ আছে। তো লাইটটো অফ হৈ আছে, মই লাইটটো দি লওঁ ৰ'বা। তো এইফালে শ্বৰ্টকাটকে আহা পাকঘৰলে। আৰু এয়া আমাৰ খেলি মেলি হৈ থকা পাকঘৰটো। এতিয়া চাহখিনি বনাই ল'লে অকণমান ভিডিঅ'টো ষ্টাৰ্ট। তো এতিয়া মই আপোনালোকক দেখাই আছোঁ মোৰ এইখিনিত গোটা মাৰি যোৱা ফ্ৰেঞ্চ ফ্ৰাইজ, একদম অৱস্থা নাই। 4-5 দিন হ'ল আনি থোৱা, আমি পাহৰিয়ে গৈছিলোঁ আচলতে। ফ্ৰিজত একদম পুৰা গোটা মাৰি গৈছে, অৱস্থা নাই। তো নষ্ট কৰিবতো নোৱাৰো, পইচা দি যিহেতু আনিছোঁ, গতিকে এয়াকে এতিয়া মই ফ্ৰাই কৰি পেলাই মানুহটোক অকণমান কফি বনাই পেলাই দিম বুলি মই ভাবি আছোঁ। তেখেতে কি ক'ব আৰু মই নাজানো, চাওঁচোন বাৰু। তেলত দি পেলাই অকণমান ফুটিব, যিহেতু ফ্ৰিজত থোৱা আছিলে।
আৰু এতিয়া গেছটো অকমান কমাই দি লওঁ নহ'লে পুৰা তো খাব পাৰিম, বেয়া হোৱা নাই বস্তুটো। আৰু এইখিনিতে এটা কি কথা মই আপোনালোকক ক'ম বুলি ভাবিছো জানেনে, শনিবাৰটো আহিলে আচলতে খুব ভাল লাগে, খুব এক্সাইটমেন্ট হৈ থাকো শনিবাৰটো কেতিয়া আহিব। আৰু আগতেও যেতিয়া জব কৰি আছিলো তেতিয়া শনিবাৰটো আহিলে খুব ভাল লাগে, মানে সোনকালে অফিচৰ পৰা ছুটি পোৱা যায় আৰু ছোৱালী মানুহ যিহেতু অকমান বজাৰ চজাৰ কৰি মানে চানডে আউটিঙত যাবলৈ সময় পোৱা যায়, সেইকাৰণে খুব ভাল লাগে। আৰু এতিয়াও যদিও জব কৰা নাই, ঘৰতে আছো, মানুহজনো যিহেতু শনিবাৰে অকমান অফিচৰ পৰা সোনকালে আহি ঘৰ পায়, তো তেওঁৰ লগত অকমান শনিবাৰ দেওবাৰ এই সময়খিনি কোৱালিটি টাইম স্পেণ্ড কৰিবলৈ পালে, কথা পাতিব পালে বহুত ভাল লাগে, বহুত কথা শ্বেয়াৰ কৰিব পাৰো। আৰু যিহেতু এতিয়া তেখেত আছে, তো তেখেতে সকলো বুলি ভাবি পেলাই তেওঁৰ লগতে চবখিনি সুখ দুখ তেওঁৰ লগতে শ্বেয়াৰ কৰো। তো সেইকাৰণে অকমান সময় পালে তেওঁৰ লগত সেই সময়খিনি পাৰ কৰি পেলাই মোৰ খুব ভাল লাগে। আৰু এতিয়া চাওক, এয়া ভাজি থাকোতে থাকোতে এইখিনি হৈয়ে গৈছে বাৰু, বেয়া হোৱা নাই মোৰ ফ্ৰেঞ্চ ফ্ৰাইখিনি, ঠিকে আছে, খাব পৰা হৈ আছে বাৰু। আমি ভাবিছিলো ফ্ৰিজত থোৱাৰ কাৰণে বস্তুটো বেয়া হৈ যাবগে, ফ্ৰিজতে থয় আচলতে। এয়া আমাৰ সন্ধিয়াৰ স্পেচিয়েল কফি ৰেডি হৈ গৈছে। আৰু কফি আচলতে আজি গাখীৰ নাছিলে, তো আমি কনডেন্স মিল্ক দিয়ে দুটাই দুকাপ কফি ৰেডি কৰি লৈছো খাবলৈ বুলি। তো বেয়া লগা নাই খাবলৈ, ভালেই হৈছে খাবলৈ। তো এবাৰ এখেতক সুধো, তো তেওঁ বা কি ফিডবেক দিয়ে। আপুনি কি ক'ব, কেনেকুৱা লাগিছে আপোনাৰ? ভাল হৈছে, ভাল হৈছে। এইটো কি ৰিয়েকচন দিছা? এইটো কি? কিবা খোৱাতে চামথিং। ভাল লাগিছে, বঢ়িয়া লাগিছে। ওকে, কিমান ৰেটিং দিবা? এইটো কফিটো মই 10ৰ ভিতৰত 8 পাব। আৰু ফ্ৰেঞ্চ ফ্ৰাইজ কি হ'ব, 10 on 10। ওকে, তেলত ঠিক ভাজি আছে, নেক্সট টাইম তোমাক মই ভালকে বনাই খুৱাম। তো কফিটো ভালে আছে, ভালে আছে ন? এতিয়া এনেকে খাওঁ আৰু দুটাই ন। তো এখেতে কামত আকৌ ব্যস্ত হৈ গৈছে, মানে এওঁৰ অকমান মিটিং এখন আছে, তো সেইকাৰণে অলপ সময় অকমান ব্যস্ত থাকিব লাগিব। তো তেওঁ ব্যস্ত হৈ থকা সময়খিনিলৈকে মই আপোনালোকক দেখাম এটা মোৰ চিম্পল মেকআপৰ ভিডিঅ'। আশা কৰো আপোনালোকে চাই ভাল পাব। তো আহকচোন চাওঁ মইনো কেনেকৈ মেকআপ কৰো, আপোনালোককো অকমান দেখাওঁ। তো বন্ধুসকল, মই এতিয়া মেকআপৰ বক্সটো লৈ আহিছো। মই কৈছোৱে যে তেখেতে মিটিং এখনত ব্যস্ত হৈ আছে, গতিকে তেওঁ ব্যস্ত থকাৰ লগে লগে ময়ো কিবা এটা কামত ব্যস্ত থাকিব লাগিব। আৰু আমি যিহেতু ছোৱালী মানুহ, মেকআপ কৰিবলৈ কেতিয়াও বেয়া নাপাওঁ, মেকআপ কৰি ভালেই লাগে। আৰু এনে যিহেতু মেকআপ কৰা নহয়, তো এতিয়া কি কৰিম বুলি ভাবি তো এটা চিম্পল মেকআপৰ ভিডিঅ' মই আপোনালোকক দেখাম। মইনো কেনেভাৱে চিম্পল ভাৱে মানে মেকআপ কৰো। আৰু মোৰ ওচৰত আচলতে মেকআপৰ বেছি সামগ্ৰী নাই, তো যিকেইটা বস্তু আছে সেইকেইটাৰে অকণমান মেকআপ কৰি পেলাই আপোনালোকক দেখাম। আৰু মেকআপটোৰ লগতে এযোৰ কাপোৰ পিন্ধিও দেখাম, মাৰ পুৰণা কাপোৰ হয়, মই গডৰেজৰ পৰা ওলাই আনিছো। তো এইযোৰ কাপোৰ ধুনীয়াকে পিন্ধি দেখাম। তো মায়ে যিহেতু ইমান মৰমত গডৰেজত থৈ দিছে, তো এবাৰ মাৰ এই ধুনীয়া কাপোৰযোৰ মই পিন্ধি চাম মেকআপটোৰ লগত কেনেকুৱা দেখি। তো মেকআপ কৰাৰ আগতে যিহেতু স্কিনখন অকমান চাফা কৰি ল'ব লাগে, মই ফেচ ৱাছ দি মুখখন গধূলি সময়ত ধুই লৈছিলোৱে। আৰু এতিয়া মোৰ ওচৰত গাৰ্নিয়াৰ এটা ক্লিনজিং ৱাটাৰ আছে, তো এইটো দি মই অকমান স্কিনখন যি লেতেৰা লাগি আছে কটন বল দি পেলাই মই অকমান চাফা কৰি ল'ম। তো মই মুখখন কটন বল দি পেলাই সেইটো গাৰ্নিয়াৰ যিটো ক্লিনজিং ৱাটাৰ আছিলে, তো এইটো দি মুখখন অকমান চাফা কৰি ল'লো। চাফা কৰাৰ পিছত এতিয়া মোৰ ওচৰত ডট এণ্ড কি ক্ৰীম আছে, তো মইশ্চাৰাইজাৰ ক্ৰীম হিচাপে মই এইটোকে অকমান ইউজ কৰিম। তো আপোনালোকে চাগে নিজৰ স্কিনত যিটো বস্তু চুট কৰে, চুইটেবল হয় সকলোৰে নিজৰ নিজৰ স্কিনৰ কাৰণে, সেইটোৱে ইউজ কৰে। আৰু মই আচলতে অলপ দিনৰ পৰা এইটো ক্ৰীম লগাই আছো আৰু এইটোৱে মোক চুট কৰে। তো লগাই আচলতে ভালেই পাইছো, তো সেইকাৰণে মই এতিয়া মইশ্চাৰাইজাৰ ক্ৰীম হিচাপে ডট এণ্ড কি ক্ৰীমটোৱে ব্যৱহাৰ কৰিছো।
মোৰ আচলতে মেকআপ কৰিবৰ কাৰণে বেছি বস্তু লগত নাছিলে, যি দুই এটা বেছিকৈ দৰকাৰী সেইকেইটাই আচলতে লগত ৰাখিছিলোঁ। আৰু মই মইশ্চাৰাইজাৰ ক্ৰীমটো লগোৱাৰ পিছত এনেকৈ অকণমান মুখত ফাউণ্ডেশ্যন মিলাই লগাই ল'লোঁ। ডিঙি, কাণ আৰু মুখত যিখিনি পৰ্চন আচলতে ভিজিবল হৈ থাকে সেইখিনি পৰ্চনত লগাই ল'লোঁ। আচলতে মোৰ ওচৰত ব্লেণ্ডাৰটো নাছিলে, তো হাতেৰে এনেকৈ অকণমান মিলাই ল'লোঁ। আচলতে ব্লেণ্ডাৰ বা তেনেকুৱা ব্ৰাছ হ'লে অকণমান সুবিধাজনক হয়, তেতিয়া হাত ইউজ নকৰিলেও হয়। কিন্তু এতিয়া মোৰ ওচৰত নথকাৰ কাৰণে, যিহেতু মোৰ হাতখন চাফাই আছিলে, সেইকাৰণে হাতেৰে ধুনীয়াকৈ গোটেই ফেচত ফাউণ্ডেশ্যনখিনি মিলাই ল'লোঁ। তো এতিয়া ফাউণ্ডেশ্যনখিনি মোৰ লগোৱা হৈ গৈছে ধুনীয়াকৈ। এতিয়া অকণমান স্কিনৰ লগত মিলাই পেলাই কম্পেক্ট পাউডাৰটো লগাই। আৰু মই যিকেইটা মেকআপৰ প্ৰডাক্ট মানে ইউজ কৰিছোঁ, এইকেইটা চুগাৰৰ প্ৰডাক্ট হয়। মোক হাজবেণ্ডৰ ঘৰৰ ফালৰ পৰা দিছিলে বিয়াৰ সময়ত। কিন্তু মই আগতে পেকৰ ইউজ কৰিছিলোঁ, যি দুই এটা বস্তু ইউজ কৰোঁ পেকৰে ইউজ কৰিছিলোঁ। তেওঁলোকে যিহেতু ইমান নাজানে বা সেইটো সময়ত মাৰ্কেটত তেনেকৈ নাপালে, লৰালৰিকৈ কিনা হ'ল, গতিকে মোক এইকেইটা প্ৰডাক্টে তেওঁলোকৰ ঘৰৰ ফালৰ পৰা দিছিলে। গতিকে এনেই থৈ দিছিলোঁ, বহুত দিন সোমাই আছে, গতিকে ভাবিছোঁ এবাৰ বস্তুকেইটা স্কিনত কেনেকুৱানো হয় লগোৱাৰ পিছত এবাৰ ইউজ কৰি চাওঁ। তো সেইকাৰণে মই অলৰেডি মুখখন ক্লিন কৰাৰ পিছত ডট এণ্ড ক্ৰী যিটো মইশ্চাৰাইজাৰ ক্ৰীম হয় অকণমান লগাই ল'লোঁ মুখত। আচলতে মেকআপ কৰিলে কাণ, ডিঙি যিখিনি পৰ্চন আচলতে ভিজিবল হৈ থাকে গোটেইখিনি বস্তুতে মেকআপটো ধুনীয়াকৈ কৰিলে ভাল হয়। মই যদিও প্ৰফেচনেল মেকআপ আৰ্টিষ্ট নহয়, কিন্তু আচলতে নৰ্মেলি ক'ৰবালৈ গ'লে বা যিখিনি মেকআপ সাধাৰণতে দৰকাৰ হয় সেইমতে কৰি লওঁ নিজৰ কাৰণে। কেতিয়াবা আচলতে নিজৰ কাৰণেও নিজে মেকআপ আৰ্টিষ্ট হ'বলগীয়া হৈ যায়, কাৰণ চব সময়তে মেকআপ আৰ্টিষ্ট এজনী পোৱাও নাযায়। গতিকে নৰ্মেলি কেতিয়াবা কিছুমান সৰু সুৰাকৈ কাম চলাবলৈ হ'লেও ছোৱালী বা মহিলা সকলোৱে নিজৰ যিখিনি বেছিক মেকআপ মানে নিয়ম হয় সেইখিনি আচলতে জনাটো দৰকাৰ বুলি মই ভাবোঁ। আৰু নিজকে নিজে সজাব পৰাটো আচলতে এটা আৰ্ট হয়। গতিকে আজি চাওঁ নিজকে নিজে মেকআপ কৰাৰ পিছত কেনেকুৱা হয় ফাইনেলি। আৰু মোৰ আইব্ৰ'জুৰি একচুৱেলি বহুত পাতল হয়, তো সেইকাৰণে মেকআপটোৰ লগত যদি অকণমান আইব্ৰ'টো মিলাই নলওঁ তেতিয়াহ'লেতো খুব বেয়া লাগিব। তো সেইকাৰণে ব্ৰাউন কালাৰটো দি অকণমান মোৰ আইব্ৰ'টো মই নৰ্মেলি যেনেকৈ বনাওঁ তেনেকৈ বনাই লৈছোঁ। আৰু এয়া দুইফালে ধুনীয়াকৈ মেজাৰমেণ্টটো লৈ বনাই ল'লোঁ। তো আচলতে ব্ৰাউন কালাৰটো লগালে আইব্ৰ'টো দেখিবলৈ ভাল লাগে। তো মই ধুনীয়াকৈ আইব্ৰ'টো বনাই ল'লোঁ। তো এতিয়া মই পাতলকৈ অকণমান চকুৰ তলত কাজলটো লগাম আৰু আইলাইনাৰ লগাম। যিহেতু মই এইটো আগৰ পৰাই ইউজ কৰোঁ, গতিকে নলগালে মোৰ নিজকে বেয়া লাগে। তো মই নিজৰ মতে নিজে যেনেকৈ লগাওঁ তেনেকৈ চকুটো এতিয়া অকণমান বনাই ল'ম ধুনীয়াকৈ। কাজল লগোৱাৰ লগে লগে অকণমান চকু দুটাতে আই মেকআপো পাতলকৈ কৰি ল'লোঁ। এইটো মেবলিনৰ হয়। আৰু মেবলিনৰ আইলাইনাৰটো অকণমান দুইটা চকুতে ধুনীয়াকৈ লগাই ল'লোঁ, যিটো আইলাইনাৰ নলগালে মোৰ খুব বেয়া লাগে। এতিয়া অকণমান মই ব্লাছাৰ লগাম। ব্লাছাৰ কোনখিনি পৰ্চনত লগাই আৰু কিয় লগাই সেইটো আপোনালোকে জানে। আৰু মই আচলতে এইটো লিকুইড ব্লাছাৰটো ব্যৱহাৰ কৰোঁ আৰু তাকে অকণমান লগাম। মেকআপটোত কেনেকুৱা দেখি অলপমান মই তাকে আপোনালোকক দেখাই আছোঁ। তো ব্লাছাৰটো দুইফালে মিলাই লগাবলৈ লৈছোঁ। মেকআপ ফিক্সাৰটো আচলতে লগত নাছিলে, সেয়েহে ব্ৰাছডাল দি অকণমান ফেচৰ কোনোবাখিনিত মিলা নাছিলে সেইখিনি মিলাই ল'লোঁ ধুনীয়াকৈ। তো এয়া আছিলে মোৰ আজিৰ ফাইনেল মেকআপৰ লগত কাপোৰযোৰৰ সম্পূৰ্ণ লুকটো। আৰু এইযোৰ মায়ে মৰমত গডৰেজত থৈ দিয়া একদম মাৰ দিনৰ পাটৰ কাপোৰ। ময়ো মৰমতে এবাৰ পিন্ধিবলৈ বুলি কাপোৰযোৰ উলিয়াই আনিলোঁ। আৰু মোৰ ওচৰত আচলতে মেকআপ কৰিবৰ কাৰণে গোটেই প্ৰপাৰ বস্তুখিনি নাছিল যদিও যি দুই এটা বস্তু আছিলে সেইখিনিৰে মই মোৰ মুখৰ মেকআপটো অকণমান কৰি ল'লোঁ। আৰু কেতিয়াবা আচলতে এনেকৈ মেকআপটো কৰিব জানিলে এটা কাৰণে সুবিধা হয়, হঠাৎ ক'ৰবালৈ যদি লৰালৰিকৈ ওলাই যাব লগা হয় তো চিম্পলকৈ এনেকৈ মই ৰেডি হৈ ওলাই যাব পাৰোঁ। তো মোৰ বিশেষ বেয়া লগা নাই মেকআপটো। তো আপোনালোকে কেনেকুৱা পায় ভিডিঅ'টো চাই পেলাই কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো আজিলৈ বেছি দীঘল নকৰোঁ, ইমানতে মই ব্লগটো এণ্ড কৰিব বিচাৰিছোঁ। আৰু নতুন এটা ভিডিঅ' লৈ পেলাই আপোনালোকক আকৌ লগ পাম। বাই বাই।